হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, মই এটা কথা ভাবি নাপালোঁ, এই চৰাইবোৰে আপোনালোকে চাব পাৰিছে, এই চৰাইবোৰটোৱে যে বাৰে বাৰে আহি গ্লাছত খুন্দা মাৰি আছে বা কিবা চাই আছে, সিহঁতে বাৰে বাৰে আহি এই গ্লাছবোৰত আমাৰ আপোনালোকৰ ঘৰৰ খিৰিকীবোৰত যিসমূহ পক্ষীয়ে বা চৰাইবোৰে আহি খুন্দা মাৰি থাকে, বাৰে বাৰে টক টককৈ শব্দ কৰি থাকে। আৰু আপুনি ৰাতিপুৱা যদি টোপনিত যায়, তেতিয়া আকৌ সিহঁতে আহি কিবা এটা শব্দ কৰি থাকে, বাৰে বাৰে কিয় আহে আপোনালোকে জনাবচোন মোক কমেণ্ট কৰি। পক্ষীটোৱে বাৰে বাৰে হিট কৰি আছে, বাৰে বাৰে আহি আছে, বাৰে বাৰে আহি মাত্ৰ এই গ্লাছটো যে খিৰিকীৰ গ্লাছসমূহত কিয় বাৰে বাৰে আহি ঠুকুৰাই থাকে, মই কথাটো ভাবি পোৱা নাই। আচলতে আপোনালোকে যদি জানে ক'বচোন, কিয় এনেদৰে এই চৰাইবোৰে বাৰে বাৰে আহি এই খিৰিকীৰ গ্লাছ তথা দৰজাখনৰ গ্লাছৰ ওপৰত থকা গ্লাছৰ কিয় বাৰে বাৰে আহি এই ঠুকুৰাই থাকে বা শব্দ কৰি থাকে, বাৰে বাৰে কিয় আহে? মই এইটো ধৰিব পৰা নাই। আচলতে এই চৰাই চিৰিকটিবোৰে, মই বহুত ঘৰত চাইছোঁ তেনেকুৱা, মানে আচলতে ধৰিব পৰা নাই কিয় বা বাৰে বাৰে আহি এই পক্ষীসমূহে এই গ্লাছত খুন্দা মাৰে বা ঠুকুৰাই শব্দ কৰি থাকে। গতিকে প্ৰাকৃতিৰ যি পৰিৱেশ আৰু প্ৰাকৃতিকভাৱে যি পক্ষীসমূহৰ বা চৰাইসমূহৰ যি ছিষ্টেম বা যি চাইছোঁ, এই প্ৰকৃতিপ্ৰেমী এই ৰাইজসকল আপোনালোকে জনাবচোন, এই প্ৰকৃতিৰ সৌন্দৰ্যবোৰৰ এটা চৰায়ে কিয় বাৰে বাৰে আহি এই খিৰিকীসমূহত তথা খিৰিকীৰ গ্লাছৰ আৰু এই দৰজাখনৰ ওপৰত থকা গ্লাছসমূহৰ কিয় বাৰে বাৰে আহি ঠুকুৰাই থাকে? গতিকে মই ধৰিব পৰা নাই কাৰণে আপোনালোকৰ ওপৰত এৰি দিছোঁ। গতিকে আপোনালোকে জনাবচোন যে এই পক্ষীটোৱে বাৰে বাৰে এইসমূহ কাৰ্য কিয় কৰে, ৰাতিপুৱাই হওক, আবেলিয়ে হওক, বা এই চৰাইবোৰে আচলতে ক'ব গ'লে একেবাৰে ৰাতিপুৱা উঠিয়ে আহি থাকে। গতিকে ধন্যবাদ জনাইছোঁ, আপোনালোকে মোক কমেণ্ট কৰি এই বিষয়টো জনাব বুলি আশা ৰাখিছোঁ।